Hello everyone, this is Pulak Kumar Das. তো আজি থাৰ্ড ডে আৰু আজি আমাৰ থাৰ্ড চেপ্টাৰ তো সেইটোৰ নাম আছে বিজনেছ এনভাইৰনমেণ্ট চ' হোৱাট ইজ বিজনেছ এনভাইৰনমেণ্ট তাৰে আগতে আমি জানিব লাগে পৰিৱেশ মানে কি তো পৰিৱেশ মানে আমি কি জানো যে আমাৰ যিটো চাৰিওফালে থকা গছ গছনি যিটো আমি এজ ইউজুৱেলি পঢ়ি আছোঁ তাক পৰিৱেশ কয় তো হোৱাট ইজ বিজনেছ এনভাইৰনমেণ্ট তো চাম ফ'ৰ্চেছ ফেক্টৰ্ছ ইনষ্টিটিউশ্যন মানে কিছুমান কাৰক যিয়ে ডে টু ডে বিজনেছত কি কৰে ইফেক্ট কৰে তাক কয় বিজনেছ এনভাইৰনমেণ্ট তো এক্সামত অবভিয়াছলি তোমালোক কুৱেশ্যন নোসোধে হোৱাট ইজ বিজনেছ এনভাইৰনমেণ্ট বুলি কুৱেশ্যন নোসোধে বাট যিটো ইম্পৰ্টেঞ্চ আহে বা আদাৰ যিবিলাক টপিক যিবিলাক লাগে তাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় বিজনেছ এনভাইৰনমেণ্টটো ঠিক আছে তো এইকাৰণে মই কৰিছোঁ বিজনেছ আমি ডিফাইন আছে চাম ফ'ৰ্চেছ চাম ফেক্টৰ চাম ইনষ্টিটিউশ্যন বুলি কোৱাৰ লগে লগে আমাৰ ৰেগুলেটৰী যিবিলাক ইনষ্টিটিউট যিবিলাক আছে RBI CB সেইবিলাকো আছে আৰু সেই বিজনেছ যদি ইফেক্ট যদি কৰে তাক কয় বিজনেছ এনভাইৰনমেণ্ট আৰু বিজনেছ এনভাইৰনমেণ্ট মেইনলি টাইপছ কেইটা আছে দুটা আছে এটা হ'ল ইণ্টাৰনেল এটা হ'ল এক্সটাৰ্নেল তো কুইকলি পৰীক্ষাত এগেইন ফিচাৰ্ছৰ ইমান ইম্পৰ্টেঞ্চ নাই পৰীক্ষাত আজিলৈকে ইমান ফিচাৰ্ছ অফ বিজনেছ আজি সোধা নাই বাট ষ্টিল আমি পঢ়াৰ ফাৰ্ষ্ট কি আছে অল দ্য এক্সটাৰ্নেল ফ'ৰ্চেছ তো ইণ্টাৰনেল ফ'ৰ্চেছ যিবিলাক আছে এমপ্লয়িজ হওক বা তাৰপিছত শ্বেয়াৰ হোল্ডাৰ্ছ তো এইবিলাক ইণ্টাৰনেল ফ'ৰ্চেছ ইট কেন বি কণ্ট্ৰল সেইটো কণ্ট্ৰল কৰিব পাৰি মেইনলি বাট যিবিলাক এক্সটাৰ্নেল ফ'ৰ্চেছ আছে মেইনলি আমি ইয়াতে পাম PESTL পেষ্টেল পলিটিকেল ইকনমিকেল ছ'চিয়েল টেকনলজিকেল লিগেল এই পাঁচটা যি আছে এই পাঁচটাই মেইনলি কি কৰে বিজনেছ এটা ইফেক্ট কৰে এণ্ড ইট কেন নট বি কণ্ট্ৰল আৰু এইটো হ'ল এক্সটাৰ্নেল এনভাইৰনমেণ্ট এইকেইটা আৰু সেইকাৰণে কি কৈছে অল দ্য মেইন ফেক্টৰ্ছ আৰ ফ'ৰ্চেছ আৰ এক্সটাৰ্নেল ইট ইনক্লুডছ অল দ্য ফ'ৰ্চেছ ইনষ্টিটিউশ্যন এণ্ড ফেক্টৰ্ছ হুইচ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি এফেক্ট দ্য বিজনেছ অৰ্গেনাইজেশ্যন ঠিক আছে ছেকেণ্ড কৈছে স্পেচিফিক এণ্ড জেনেৰেল ফ'ৰ্চেছ এটাই কৈছে বিজনেছ এনভাইৰনমেণ্ট ইনক্লুড চাম স্পেচিফিক ফ'ৰ্চেছ কল ইনভেষ্টাৰ কাষ্টমাৰ কম্পিউটাৰ্ছ এণ্ড ছাপ্লায়াৰ তো এইকেইটা ইট কেন বি কণ্ট্ৰল এতিয়া স্পেচিফিক যিকেইটা কোৱা আছে এইকেইটা কণ্ট্ৰল কৰিব পৰা যায় ছাপ্লায়াৰে যদি আমাক টাইমত যদি বস্তু দিয়া নাই উই কেন কেঞ্চেল দেম কম্পিউটাৰ্ছে কি কৰিছে আমি ভালকৈ কি কৰোঁ তাক ট্ৰেক কৰিব লাগিব আৰু তাক কাউণ্টাৰ কৰিবৰ কাৰণে আমি কিবা ষ্ট্ৰেটেজিক সেই কৰিব লাগিব কাষ্টমাৰ টেষ্ট এণ্ড প্ৰিফাৰেঞ্চ আমি গুৰুত্ব দিব লাগিব আৰু ইনভেষ্টৰে আমাৰ তাতে ইনভেষ্টমেণ্ট কৰি আছে কি কাৰণে টু গ্ৰ' দেয়াৰ মানি আৰু আমি সেই পইচাটো বঢ়াই দিব লাগিব দেন মই যিটো ক'লোঁ পেষ্টেল বুলি ক'লোঁ সেইটোক কয় জেনেৰেল ফ'ৰ্চেছ এইকেইটাতো মানে ইট কেন নট বি কণ্ট্ৰল এইটাত কণ্ট্ৰল কৰিব পৰা নাযায় নেক্সট কৈছোঁ ইণ্টাৰ ৰিলেশ্যন মিনছ অল দ্য ফ'ৰ্চ এণ্ড ফেক্টৰ্ছ দে আৰ ইণ্টাৰ ৰিলেটেড তো এতিয়া মই এটা কৈ আছোঁ ইন কেছ যে গভৰ্ণমেণ্টে কি ক'লে ডিচিশ্যন লাইছিল এতিয়া 1991 কি ডিচিশ্যন লৈছিল যে নিউ ইকনমিক পলিচি এপ্লাই কৰা যাব তো যিটো নিউ ইকনমিক পলিচি ডেভেলপমেণ্ট ক'ড হয় লিগেল এনভাইৰনমেণ্ট ঠিক আছে পাৰ্লিয়ামেণ্টত বিল পাছ হ'ল এইটো হ'ল লিগেল এনভাইৰনমেণ্ট আৰু পাৰ্লিয়ামেণ্টত কোনে এইটো লৈছিল চাম পলিটিচিয়ান তো এইটো কোন আহিল পলিটিকেল এনভাইৰনমেণ্ট তো ইয়াৰ ফলত কি হ'ব যে ফৰেইন কোম্পানী কেন কাম টু ইণ্ডিয়া এটা কি আছিল LPG আছিল গ্ল'বেলাইজেশ্যন এণ্ড প্ৰাইভেটাইজেশ্যন লিগেলাইজেশ্যন তো গ্ল'বেলাইজেশ্যনৰ কাৰণে কি হ'ব ফৰেইন কোম্পানী আমাৰ ইণ্ডিয়াত আহিব আৰু ইণ্ডিয়াত যেতিয়া অহাৰ লগে লগে আমাৰ যিটো ইণ্ডিয়াৰ ইকনমিক ছ'চিয়েল এণ্ড অলছ' টেকনলজিকেল এনভাইৰনমেণ্ট কি হ'ব ইফেক্ট হ'ব ডেটছ ৱাই ইট ইজ কল্ড ইণ্টাৰ ৰিলেটেড অল ফ'ৰ্চেছ ইন বিজনেছ এনভাইৰনমেণ্ট আৰ ইণ্টাৰ ৰিলেটেড টু ইচ আদাৰ এক্সাম্পল উইথ ইনক্লাইনেশ্যন অফ ইউথ দ্য ডিমাণ্ড ফৰ ফাষ্ট ফুড ইজ ইনক্ৰিজিং তো আজিকালি আমাৰ ইণ্ডিয়া ৱৰ্ল্ডৰ চবতকৈ য়ংগেষ্ট কাণ্ট্ৰি বুলি কয় পাৰ আমাৰ 27 years এজ মিডিয়ান যিটো এজ আছে বাকীবিলাক বহুত কিবা কানি আছে সেইকাৰণে যিহেতু আমাৰ ইউথ বাঢ়ি আছে সেইকাৰণে ফাষ্ট ফুডৰ ডিমাণ্ডটো বাঢ়ি আছে সেইকাৰণে ইণ্ডিয়াৰ নম্বৰ 1 ফাষ্ট ফুড হ'ল বাৰ্গাৰ দেন আহে চেণ্ডউইচ এণ্ড থাৰ্ড আহে পিজ্জা তো এইবিলাক বাঢ়ি ডিমাণ্ড কি কাৰণে বাঢ়ি আছে ইউথৰ কাৰণে তো ইউথ যিটো আহিব আমাৰ আহিব ছ'চিয়েল এনভাইৰনমেণ্টত আৰু ফাষ্ট ফুড যিটো বাঢ়ি আছে এইবিলাক ইকনমিক চবতে একেলগে পঢ়ি যাব নেক্সট অভিয়াছলি আছে আনচাৰ্টেইন মানে কি যে এই যিকেইটা বিজনেছ এনভাইৰনমেণ্ট আছে ৱেডাৰ ইট ইজ পলিটিকেল ইকনমিকেল ছ'চিয়েল টেকন'লজিকেল লিগেল উই কেন নট প্ৰেডিক্ট দেম আৰু এইটো যেতিয়া কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে নেক্সট কি আছে ডাইনামিক মানে গমাই পাইছোঁ ইট অলৱেজ কিপ অন চেঞ্জিং সদায় কি হৈ থাকে চেঞ্জ হৈ থাকে তো ৰিচেণ্টলি যোৱাকালি পৰহি এটা বিল পাছ হৈছে টেলিকম বিল বহুত মিছ ইনফৰমেশ্যন তাৰে ওপৰত বহুতে সেই কৰি আছে কিছুমান ইউটিউবাৰে বাট এইটো লাষ্ট যিটো আমাৰ টেলিগ্ৰাফ বিল এখন আছিল সেই টেলিগ্ৰাফ বিলৰ ওপৰত আৰু জাষ্ট নতুনকৈ টেলিকম বিলখন অনা হৈছে আৰু সেইকাৰণে কি যিটো আমাৰ এইটো যি অনা হ'ল তো এইটোৰ কাৰণে কি হ'ব আমাৰ টেলিকম ছেক্টৰ যিটো আছে অলপ কি হ'ব চেঞ্জ হ'ব সেইকাৰণে কি ডাইনামিক তো বিজনেছ এনভাইৰনমেণ্ট অলৱেজ কিপ অন চেঞ্জিং তো এগেইন কৈছোঁ ফিচাৰ্ছ এনেকৈ পৰীক্ষাত ডাইৰেক্টলি নোসোধে বাট ষ্টিল চাই যোৱাটো ভাল কাৰণ আহিব পাৰে
ঠিক আছে সবতকৈ ইম্পৰ্টেণ্ট বিজনেছ এনভাইৰনমেণ্ট হ'ল ইম্পৰ্টেঞ্চ পৰীক্ষাত প্ৰায় আহিছে আৰু 8 মাৰ্কছৰ কাৰণে এইটো আহিছে এইকেইটাহে বেছি ভালকৈ চাই যাবা তো ফাৰ্ষ্ট কি আছে এনেবলছ দ্য ফাৰ্ম টু আইডেণ্টিফাই অপৰচুনিটি এণ্ড গেটিং ফাৰ্ষ্ট মুভাৰ এডভান্টেজ দুটা বস্তু কৈছে এতিয়া কৈছে যে বিজনেছ এনভাইৰনমেণ্ট ইম্পৰ্টেঞ্চ মানে কি উই হেভ টু এনালাইজ মেইন বস্তু কি উই হেভ টু এনালাইজ দ্য বিজনেছ এনভাইৰনমেণ্ট এণ্ড হুৱেন উই এনালাইজ দ্য বিজনেছ এনভাইৰনমেণ্ট উই কেন আইডেণ্টিফাই আমি কি কৰিব পাৰোঁ আইডেণ্টিফাই কৰিব পাৰোঁ কি অপৰচুনিটি কি অপৰচুনিটি আছে মাৰ্কেটত আৰু সেই অপৰচুনিটি একৰ্ডিং টু আমি যদি কাম কৰোঁ তেতিয়া আমি ফাৰ্ষ্ট মুভাৰ এডভান্টেজ ল'ব পাৰোঁ এক্সাম্পল দিওঁ এক্সাম্পল কি আছে যেতিয়া মাৰুতি আৰু সুজুকি ইণ্ডিয়াত ষ্টাৰ্ট কৰিব কি ষ্টাৰ্ট কৰিব কাৰ মেনুফেকচাৰিং ষ্টাৰ্ট কৰিব ইণ্ডিয়াত ঠিক আছে ফাৰ্ষ্ট কাৰ কি আছিল Alto 800 ফাৰ্ষ্ট কাৰ আছিল ইণ্ডিয়াত মেনুফেকচাৰ কৰা তেওঁলোকে তো যদি ইণ্ডিয়াত কাৰ মেনুফেকচাৰ কৰে তো কাৰ পেইণ্টিঙৰ যিটো আছে সেই কাৰ পেইণ্টিঙো কৰিব ইণ্ডিয়াতে ঠিক আছে তো সেই টাইমত আমাৰ ইণ্ডিয়াত যেতিয়া কাৰ মেনুফেকচাৰ নকৰে তো কাৰ পেইণ্টিং টেকন'লজি ইণ্ডিয়াত নাছিল আৰু যেতিয়া মাৰ্কেট যদি কথা চলি আছিল তেতিয়া এটা কোম্পানী আছিল আমাৰ নেৰ'লেক বুলি এটা কোম্পানী আছে ৰাইট তো নেৰ'লেক কি কৰিলে যে তেনে অপৰচুনিটি গম পালে দে আইডেণ্টিফাই অপৰচুনিটি ডেট দেয়াৰ উইল বি এ মাৰ্কেট ফৰ কাৰ পেইণ্টিং আৰু তেতিয়াই তেওঁলোকে কি কৰিলে জাপানৰ এটা কোম্পানী আছে সেইটোৰ নাম হ'ল কেনচাই তো কেনচাই কোম্পানী খুলিলে যে তোমালোকৰ যিটো টেকন'লজি আছে প্লিজ আমাক দি দিয়া আৰু আমি মাৰুচুকি ইয়াতে গাড়ী বনাই আছে আমি তাক পেইণ্টিং কৰিম তো কেনচাই কৰি লৈ লোৱা বিন্দাছ তো তাৰপাছত কি ফ্ৰম নেৰ'লেক এণ্ড কেনচাই ষ্টাৰ্ট হ'ল আৰু যেতিয়া ইণ্ডিয়াত মাৰুচুকি কাৰ মেনুফেকচাৰিং ষ্টাৰ্ট কৰিলে তেতিয়া খুজিলে যে কোন এনেকুৱা কোম্পানী আছে যে আমাৰ কাৰ পেইণ্টিং কৰিব পাৰে তো এটা কোম্পানী আছে এইটো নেৰ'লেক আৰু সেইটো কাৰণে এই যে ফাৰ্ষ্ট মুভাৰ এডভান্টেজৰ কাৰণে ষ্টিল 80% মান কাৰ নেৰ'লেক কোম্পানী এতিয়াও পেইণ্টিং কৰে আৰু ইণ্ডিয়ান মাৰ্কেটত মোৰ দেন 45% মাৰ্কেট শ্বেয়াৰ আছে মাৰুচুকিৰ তো হিউজ নাম্বাৰত কাৰ নেৰ'লেক কোম্পানী পেইণ্ট কৰি আছে আৰু প্ৰফিট ইনকাম কৰি আছে তো ছেকেণ্ড কি আছে হেল্প দ্য ফাৰ্ম টু আইডেণ্টিফাই থ্ৰেট এণ্ড আৰ্লি ৱাৰ্ণিং ছিগনেল তো যদি আমি মাৰ্কেটত অপৰচুনিটি পাওঁ ছেম ৱে আমি কি পাম থ্ৰেটো পাম যেনেকৈ মই অলৰেডি কৈছোঁ 1991 কি হৈছিল 1991ত LPG ষ্টাৰ্ট হৈছিল তো তাতে এটা আছিল গ্ল'বেলাইজেশ্যন মানে কি ফৰেইন কোম্পানী কেন এণ্টাৰ ইন টু মাৰ্কেট আৰু যদি ফৰেইন কোম্পানী যদি ইণ্ডিয়াত যদি আহে এক্সিষ্টিং যিবিলাক কোম্পানী আছে তাৰ কাৰণে এইটো কি ভাল নে বেয়া থ্ৰেট তো ৱাৰ্ণিং ছিগনেলটো লৈ পেলাই যেতিয়া কাম কৰিব ভাল হ'ব তো এতিয়া মাৰুচুকি চলি ল'লোঁ মাৰুতি এখন কাৰ এখন আছিল কাৰখনৰ নাম হ'ল এষ্টিম আজিকালি নাই বাৰু তো এষ্টিম কাৰ ডেইলি মে বি 60+ ছামথিং মেনুফেকচাৰ কৰি আছিল তো যেতিয়া গ্ল'বেলাইজেশ্যন এইটো গম পালে যে ডিফাৰেণ্ট কাৰ কোম্পানী লাইক ৰেৰ্ণ' তাৰপিছত মিটচুবিচি এনেকুৱা কোম্পানী কি ইণ্ডিয়াত এণ্টাৰ কৰি আছে তো লগে কি কৰিলে এইটো যিটো প্ৰডাকশ্যন আছিল সেই প্ৰডাকশ্যন বাঢ়িলে প্ৰায় 500 মানুহলৈকে ডেইলি তো আগতে কাৰ প্ৰডাকশ্যন কম আছিল ছাপ্লাই কম আছিল বাট ডিমাণ্ড বহুত বেছি বাঢ়ি আছিল মানুহে কাৰেই পোৱা নাছিল প্ৰায় 2-3 বছৰতকৈ বেছি লাগিছে কাৰ পাবৰ কাৰণে যেতিয়া প্ৰডাকশ্যন বাঢ়ি গ'ল মাৰ্কেট কাৰ এভেইলেবল হ'ল তো মানুহে তেতিয়া তামাম গাড়ী কিনিছিল তো ফৰেইন কোম্পানীবিলাক অহাৰ আগতে কোম্পানীটোৱে কি কৰিলে মাৰুতি কোম্পানী কি কৰিলে নিজৰ প্ৰফিটখিনি বুক কৰি লৈছিল তো সেইকাৰণে কৈছে দ্য বিজনেছমেন হু এবল টু স্কেন এণ্ড আণ্ডাৰষ্টেণ্ড দ্য বিজনেছ এনভাইৰনমেণ্ট অন টাইম get warning signal to deal with negative policies. Timely scanning and quality information which businessmen get is taken as warning signal and change the company's armament. Okay. Third case is helpful in taking and assembling resources. So obviously এটা যেটা product যেটা বনাব লাগে তো product বনাবৰ কাৰণে কি লাগিব input raw material লাগিব আৰু এই raw material যে requirement আছে এইটো country wise বা product wise কি হয় বেলেগ হয় ঠিক আছে তো এটা ভাল এক্সাম্পল কি আছে আমাৰ ইণ্ডিয়াত যিবিলাক বৰ্ড আছে মানে ইলেক্ট্ৰিক বৰ্ড আছে এইবিলাক যেটো আমি প্লাগ যদি ইউজ কৰোঁ চাৰ্জাৰবিলাক কি থাকে দীঘল গোল থাকে বাট চাইনিজ যিবিলাক চাৰ্জাৰ বৰ্ড আছে এইবিলাক কি থাকে চেপ্টা থাকে বাট মেক্সিমাম যিবিলাক আমাৰ কোম্পানী আছে মোৰ মোবাইল মেনুফেকচাৰ ভিভো অপ্পো ৰিয়েলমি OnePlus তো এই MI এইবিলাক প্ৰায় কোম্পানী চাইনিজ হয় তো চাইনিজ কি চলে চেপ্টা ধৰণৰ তোমাৰ কি চলে চাৰ্জাৰ চলে বাট ইণ্ডিয়াত চলে কি গোল ধৰণৰ তো কিন্তু সেইকাৰণে চাইনিজ কোম্পানী হোৱাৰ পিছত ইণ্ডিয়াৰ যিটো ৰিকুৱাৰমেণ্ট আছে সেই ৰিকুৱাৰমেণ্টৰ ওপৰত বেষ্ট কৰি তেওঁলোকে ৰ মেটেৰিয়েল কালেক্ট কৰে আৰু সেই যে ৰ মেটেৰিয়েল ছাপ্লাই কৰে তো এক্সাম্পল কি কৈছে এতিয়া সেইটো বিজনেছমেন হেভ টু ছাপ্লাই গুডছ টু মাৰ্কেট একৰ্ডিং দ্য ডিমাণ্ড ইন মাৰ্কেট টু ছাপ্লাই আউটপুট দে নিড ইনপুট ৰ মেটেৰিয়েল এটচেট্ৰা দে একুৱাৰ ৰ মেটেৰিয়েল কিপিং ইন মাইণ্ড দ্য আউটপুট ডিমাণ্ড ইন মাৰ্কেট তো মাৰ্কেট যিটো বস্তু ডিমাণ্ড আছে একৰ্ডিং টু সিটো বস্তুহে তেওঁলোকে কি কৰে ছাপ্লাই কৰে আৰু যিটো লাগে তেওঁলোক ৰ মেটেৰিয়েল সিটো ৰ মেটেৰিয়েল তেওঁলোকে কি কৰে কালেক্ট কৰে আৰু এইটো কেনেকৈ সম্ভৱ হয় বাই ষ্টাডিং দ্য বিজনেছ এনভাইৰনমেণ্ট নেক্সট কি আছে হেল্পছ টু এডপ্ট এণ্ড এডজাষ্ট
উইথ দ্য ৰেপিড চেঞ্জ তো অলৰেডি মই পালোঁ যে বিজনেছ এনভাইৰনমেণ্ট ইজ চেঞ্জিং ৰেপিডলি বহুত জল্দি কি হৈছে চেঞ্জ হৈ আছে এণ্ড বিজনেছ এনভাইৰনমেণ্ট হেল্পছ টু আইডেণ্টিফাই দ্য ডিফাৰেণ্ট পচিবিলিটি ডিফাৰেণ্ট অপৰচুনিটি আৰু যিটো চেঞ্জ আছে সেই চেঞ্জটো মোকাবিলা কৰিবৰ কাৰণে বা এইটো কোপ আপ কৰিবৰ কাৰণে আমাক হেল্প কৰে ঠিক আছে তেনে এতিয়া এটা এক্সাম্পল কি আছে যে আমি জানো যে চেণ্ট্ৰেলাইজেশ্যন আৰু ডিচেণ্ট্ৰেলাইজেশ্যন জানো চেণ্ট্ৰেলাইজেশ্যন মানে কি ইফ দ্য পাৱাৰ ইজ টেকেন ইন দ্য টপ লেভেল মেনেজমেণ্ট এইটো কয় চেণ্ট্ৰেলাইজেশ্যন ডিচেণ্ট্ৰেলাইজেশ্যন মানে কি আছে টপ মিডল লোৱাৰ চবতে সমানেই হ'ব তো যে আমাৰ যে মোটা হৈ আছে কি কোম্পানীৰ নামটো কি আছে ৰিলায়েন্স আগতে কি আছিল চেণ্ট্ৰেলাইজেশ্যন আছিল আৰু যেতিয়া কম্পিটিশ্যন বাহিৰ ইণ্ডিয়াত তেওঁলোকে কি কৰিলে ডিচেণ্ট্ৰেলাইজেশ্যন কৰিলে দে চেঞ্জ দেয়াৰ ইণ্টাৰনেল এনভাইৰনমেণ্ট টু মেচ দ্য এক্সটাৰ্নেল এনভাইৰনমেণ্ট এইটো লাষ্ট লাইন আছে দে কেন চেঞ্জ দেয়াৰ internal environment to match the external environment. Reliance changed their internal environment, that is centralization, to match the external environment by converting the company into decentralization mode. Next case is assisting in planning and policy making. So it already I mean plans and policies are from keeping in mind the business environment obviously because strategy has to be implemented in the presence of business environment factors like political, economic, social, technical, legal. So scanning of environmental factors help finding out the opportunity business paise already and last obviously the improved performance যেতিয়া আমি market opportunity গম পাম trade গম পাম then তাৰে ওপৰত বেছ কৰি আমি resource collect কৰিম তো obviously আমি improve in the performance কি হ'ব improve হ'ব ঠিক আছে তো এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় ফৰ দ্য এক্সাম পাৰ্সপেক্টিভ ভালকৈ চাবা then এটা most important question আৰু সিঙ্গেলকে সোধে হিলা যে ডাইমেনশন অফ বিজনেস এনভাইৰনমেন্ট ডাইমেনশন বিটা খোদে পৰীক্ষাত ফাৰ্স্ট ডাইমেনশন আছে আমি পাইছো পাঁচটা আছে পলিটিক্স কি বুলি কৈছিলে মানে এইটো PESTL পেষ্টেল এইটো তোমালোকে এজ এ কালাৰ মত লিখিব পাৰা আৰু নহ'লে কি কৰিব পাৰা পেষ্ট বুলি আগতে এটা পেষ্ট কণ্ট্ৰল বুলি কৈছিল আগতে তো লগত এলটো জড়িত হৈছে আগতে পি পলিটিকেল এণ্ড লিগেলটো এটা হৈ আছিল তো পেষ্টেল কালাৰ মত ৰাখিবা এইকেইটা মনত হ'ব ফাৰ্ষ্ট কি আছে ইকনমিক এনভাইৰনমেণ্ট মই স্পীড যাই আছোঁ কাৰণ এইটো ৰিভিজন যিটো চিৰিজ তো ইকনমিক এনভাইৰনমেণ্ট কনচিষ্ট অফ অবভিয়াছলি GDP গ্ৰছ নেশ্যনেল প্ৰডাকশ্যন GNP পাৰ কেপিটা ইনকাম আৰ্নিং পাৰ এইবিলাক তোমাৰ থাকে ক'ত ইকনমিক এনভাইৰনমেণ্ট আৰু ইকনমিক এনভাইৰনমেণ্ট ডাইৰেক্টলি ইম্পেক্ট এ বিজনেছ ডাইৰেক্টলি ইম্পেক্ট কৰে নট ইনডাইৰেক্টলি তো কিছুমান কমন ফেক্টৰ্ছ দিয়া আছে হুইচ ইনফ্লুৱেঞ্চ ইণ্ডিয়ান ইকনমি সেইবিলাক কি আছে বেংকিং ছেক্টৰ ৰিফৰ্ম হেজ লেড মেনি এট্ৰেক্টিভ ডিপজিট স্কিম দে আৰ অফাৰিং ল' নেট নমিনেটেড তো আগতে মানুহে বেংকত পইচা জমা থোৱা নাছিল বাট যেতিয়া এট্ৰেক্টিভ ডিপজিট স্কিম লঞ্চ কৰিলে য'ত ইণ্টাৰেষ্ট বেছিকৈ পায় তো ডিপজিট বেছি বাঢ়ি গ'ল তো যেতিয়া ইণ্টাৰেষ্ট কমি আহিল লোন লোৱা সেইবিলাকো বেছি বাঢ়ি গৈছে ৰিচেণ্ট ফিজিকেল পলিচি আছে এনকাৰেজ ফৰেন ইনভেষ্টাৰ ভেঞ্চাৰ কেপিটেলিষ্ট টু ইনভেষ্ট ইন ইণ্ডিয়া ঠিক আছে কিছুমান ফেক্টৰ্ছ কি আছে এটা আছে বেলেঞ্চ অফ ট্ৰেড মানি ছাপ্লাই ইন দ্য ইকনমি ৰেট অফ ছেভিংছ গ্ৰ'থ অফ GDP NP এটচেট্ৰা তো এইটো কুৱেশ্যন যে হাউ বিজনেছ এনভাইৰনমেণ্ট ইম্পেক্ট ইন এ পাৰ্টিকুলাৰ বিজনেছ এইখিনি গোটেইখিনি লিখি দিবা ছেকেণ্ড কি আছে ছ'চিয়েল এনভাইৰনমেণ্ট আমাৰ মেইনলি কি আহে ষ্টেণ্ডাৰ্ড অফ লিভিং টেষ্ট প্ৰিফাৰেঞ্চ এডুকেশ্যন লেভেল পিপল এটচেট্ৰা তো এটা এক্সাম্পল এটা লৈ লওঁ এটা কোম্পানী আছে কেলগছ বুলি তো কেলগছ প্ৰায় লেট 1999 মানত আমাৰ ইণ্ডিয়াত আহিছিল এণ্ড তাৰ হেডে কৰিছিল যে ইণ্ডিয়াৰ যিটো ব্ৰেকফাষ্ট হেবিট আছে তেওঁলোকে চেঞ্জ কৰিব বাট বেচাৰাহঁতে এতিয়া নিজেই উপমা বাৰা এইবিলাক কিবা বেছি বিক্ৰী কৰি আছে নিজকে চেঞ্জ কৰিব লগা আছে ডিউ টু ছ'চিয়েল এনভাইৰনমেণ্ট বুলি কোৱাৰ লগে লগে ইয়াতে আহে ষ্টেণ্ডাৰ্ড অফ লিভিং টেষ্ট প্ৰিফাৰেঞ্চ এইবিলাক বস্তু আৰু এইবিলাক হঠাৎ কি নহয় চেঞ্জ নহয় সেইকাৰণে এটা কিবা যদি নতুন বস্তু যদি মাৰ্কেটত আহে তেতিয়া মানুহবিলাকে চবে ট্ৰাই কৰি চায় বাট যদি সেইটো টেষ্ট প্ৰিফাৰেঞ্চ যদি নাহে দেন মানুহে সেইটো কেতিয়াও এডপ্ট নকৰে তো ছ'চিয়েল এনভাইৰনমেণ্ট কিছুমান ফেক্টৰ্ছ কি আছে ডিমাণ্ড ফৰ ৰিজাৰ্ভেশ্যন জব ইন মাইনৰিটি মানে মুছলমান জেইনিজম লগত আছে আৰু ওমেনৰ কাৰণে ওমেন এম্পাৱাৰমেণ্ট বেটি বচাও বেটি পঢ়াও অট'মেটিক মেচিন যেনে আমাৰ AC বিলাকৰ ডিমাণ্ড মিডল ক্লাছ ফেমিলি বাঢ়ি যাই আছে ছ'চিয়েল এনভাইৰনমেণ্ট ইম্প্ৰুভ দ্য এডুকেশ্যন লেভেল অফ গাৰ্ল চাইল্ড বেটি বচাও বেটি পঢ়াও মই ক'লোঁ মাত্ৰ দেন কিছুমান এছপেক্ট কি আছে কোৱালিটি অফ লাইফ পপুলেশ্যন কনজামশ্যন হেবিট বাৰ্থ ৰেট এইবিলাক ক'ত আহে ছ'চিয়েল এনভাইৰনমেণ্টত দেন অভিয়াছলি পলিটিকেল এনভাইৰনমেণ্ট হোৱাট টাইপ অফ গভৰ্ণমেণ্ট ইন পাৱাৰ কেনেকুৱা পাৱাৰত আছে পলিচি কেনেকুৱা ফৰ্মুলেশ্যন হয় এটিটিউড অফ গভৰ্ণমেণ্ট কেনেকুৱা টু ছ'চাইটি এইবিলাক ক'ত আহে পলিটিকেল এনভাইৰনমেণ্টত আহে তো এটা কি আছে যে দ্য গভৰ্ণমেণ্ট অফ হায়দৰাবাদ ইজ টেকিং কিপ বুষ্টিং IT ইণ্ডাষ্ট্ৰি চ' ইট ইজ কমনলি ন'ন এজ চাইবাৰাবাদ ইনষ্টেড অফ হায়দৰাবাদ তো হায়দৰাবাদে ইমানে IT প্ৰমোট কৰিছে যে আজিকালি হায়দৰাবাদক চাইবাৰাবাদ বুলিও কোৱা যায় আৰু ৰিচেণ্টলি UP গভৰ্ণমেণ্টে ৰিমাৰ্কেবল কাম কৰিছে দে আৰ দ্য ছেকেণ্ড হায়েষ্ট
GDP contributor right now in India ঠিক আছে সেইটো আদিত্য নাথাৰ কাৰণে হৈছে তাৰ কিছুমান এছপেক্ট কি আছে প্ৰেজেণ্ট পলিটিকেল ছিষ্টেম কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফৰেইন পলিচি প্ৰফাইল অফ পলিটিকেল লিডাৰ ভেলু অফ আইডিঅলজি পলিটিকেল পাৰ্টিভ এটচেট্ৰা আৰু চবৰে ফেভাৰিট চবে জানে এইটো কি টেকনলজিকেল এনভাইৰনমেণ্ট টেকনলজি দুটা বস্তু তোমাৰ চেঞ্জ হয় এটা হ'ল নিউ মেথড অফ প্ৰডিউচিং এ নিউ প্ৰডাক্ট এণ্ড নিউ মেথড টু অপাৰেট এ বিজনেছ কেনেকুৱা বিজনেছ এটা চলাব যেনে ফ্লিপকাৰ্ট right Flipkart they are not producing any goods they are just supplying the product they are just operating business is different agote ami bozar bostu kinibole goisil ajikali amar ghor di thoi jai to nutun operating business ar production jikono hoba mamar without chemical telor product biki kori ase etia production product chemical aise ko hote beleg but as a new company hetu bostu asel to কিছুমান aspect ki ase development of IT sector technology advancement in computer finance innovation import export in technology online booking movies ebilak okay then legal environment বুলি কোৱাৰ লগে লগে এটা ভেৰিয়াছ যদি আমাৰ যে লজ আছে বা লেজিসলেশ্যন আছে এইবিলাক কি হয় তাৰ ওপৰত তে লজ আৰু লেজিসলেশ্যন কেনেকৈ সেই হয় এইটো পাৰ্লিয়ামেণ্টত আমাৰ পাৰ্লিয়ামেণ্ট কেইখন আছে দুখন এখন ৰাজ্যসভা এখন হ'ল কি লোকসভা ফাৰ্ষ্ট কি থাকে এখন বিল থাকে আৰু বিলখন পলিটিচিয়ান পাৰ্টিবিলাকে কি কৰে ড্ৰ কৰে বা ড্ৰাফ্ট বুলি কোৱা হয় দেন ৰাজ্যসভা লোকসভাত এখন কি হয় ডিছকাছ হয় দেন প্ৰেচিডেণ্টে চাইন কৰাৰ পাছত এখন তোমাৰ কি হৈ যায় লিগেল এক্ট ঠিক আছে আৰু একবাৰ এক্ট হৈ যোৱাৰ পাছত ইচ এণ্ড এভৰি বিজনেছমেন এভৰি চিটিজেন অফ ইণ্ডিয়া হেভ টু ফ'ল' ইট যেনে ট্ৰেডমাৰ্ক এক্ট আছে কমোডিটিজ এক্ট আছে ৱেট মেজাৰ এক্ট আছে তো এইবিলাক ক'ত আহে আমাৰ লিগেল এনভাইৰনমেণ্টত আছে তো কিছুমান কমন ফেক্টৰ্ছ কি আছে এডভাৰটাইজমেণ্ট অফ এলকহলিক প্ৰডাক্ট ইজ প্ৰহিবিটেড কম্পালচৰি টু গিভ ৱাৰ্ণিং ইন টবেকো প্ৰডাক্ট ডি লাইচেঞ্চিং অফ ইণ্ডাষ্ট্ৰি এইবিলাক ক'ত আহে আমাৰ লিগেল এনভাইৰনমেণ্টত তো ঠিক আছে এটা পলিটিকেল ইকনমিকেল ছ'চিয়েল টেকনিকেল লিগেল এই পাঁচটা বৰ ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে চাই যাবা দেন এজ পাৰ চিলেবাছ যিটো আমাৰ এক্সপ্লেইন ফিচাৰ্ছ অফ নিউ ইকনমিক পলিচি ইটো নালাগে ঠিক আছে এইখিনিলৈকে বৰ্তমান লাগে বাকীখিনি নালাগে বাট ষ্টিল ফৰ আ ছেফ ছাইড মই প্ৰিপাৰেশ্যন কৰাই দি আছোঁ তো নিউ ইকনমিক পলিচি 1991 যোৱাৰ আগতে আমি যিটো ষ্টৰি দিছোঁ যে যেতিয়া আফটাৰ 1975 কি হৈছিল যে ইমাৰ্জেঞ্চি লাগিছিল দেন তাৰ যিটো ইলেকশ্যন হৈছিল তেতিয়া এটা আহিছিল জনতা গভৰ্ণমেণ্ট আৰু জনতা গভৰ্ণমেণ্টে আহি পেলাই কৈছিল যে ফৰেইন কোম্পানী বাহিৰ নিকলো পেলে ফুৰচত মে নিকলো বুলি কৈছিল তো সেই টাইমত আমাৰ কোকোলা বা এনেকুৱা কোম্পানীবিলাকৰ ইণ্ডিয়া এৰি যাব লগা হৈছিল দেন সেইকাৰণে ইণ্ডিয়ান যেতিয়া ফৰেইন কোম্পানী ইণ্ডিয়াত নাহে ইণ্ডিয়াত বহুত লাইচেঞ্চ লাগে কিবা লাগে তো ইণ্ডিয়ান ইকনমি বৰবাদ পূৰা তলত গৈ শিকিছে গ্ৰাফ তেতিয়া 1991 সেই টাইমত প্ৰাইম মিনিষ্টাৰ আছিল আমাৰ পাহৰি গ'ল ফাইনেন্স মিনিষ্টাৰ আছিল মনমোহন সিং তো তেওঁলোকে মিলি এখন বিল এখন আছিল সেই বিলখনৰ নাম হ'ল নিউ ইকনমিক পলিচি তাতে মেইনলি কি কি ফিচাৰ্ছ আছিল এটা হ'ল ডি লাইচেঞ্চিং আগতে যিবিলাক জেগাত লাইচেঞ্চ লাগে লাইচেঞ্চবিলাক কমাই আছিল আৰু অনলি 6টা কোম্পানী আছিল য'ত লাইচেঞ্চ লগা আছিল দেন সেইটোও কমাই পেলাই জাষ্ট নিউক্লিয়াৰ দেন আৰ্মছ এণ্ড এমুনিশ্যন আৰু ৰেলৱে এই তিনিটাৰ বাহিৰে চবতে লাইচেঞ্চটো কেঞ্চেল কৰি দিছিল এণ্ট্ৰি টু প্ৰাইভেট ছেক্টৰ কৈছে বাবা তোমালোক আহা এটা বিজনেছ কৰা ডিছইনভেষ্টমেণ্টটো বহুত বাৰ এক্সামত আহিছে ডিছইনভেষ্টমেণ্ট মিনছ কি কেৰিড আউট ইন মেনি পাব্লিক এণ্টাৰপ্ৰাইজ মানে কি ডিছইনভেষ্টমেণ্ট কি তোমাৰ উইথড্ৰন অফ শ্বেয়াৰ অৰ চেলিং অফ শ্বেয়াৰ টু দ্য প্ৰাইভেট ছেক্টৰ ফ্ৰম পাব্লিক ছেক্টৰ পাব্লিক ছেক্টৰত যিবিলাক শ্বেয়াৰ আছিল এইবিলাক প্ৰাইভেট ছেক্টৰক বিক্ৰী কৰা আছে এইটো কয় ডিছইনভেষ্টমেণ্ট ঠিক আছে নেক্সট লিবাৰেলাইজেশ্যন অফ ফৰেইন পলিচি তো ফৰেইন কোম্পানী ইণ্ডিয়াত মাতিছিল যে আহা আপোনালোকে ইনভেষ্ট কৰা লিবাৰেলাইজেশ্যন ইন টেকনিকেল এৰিয়া ছেটিং আপ FIPB মানে হ'ল ফৰেইন ইনভেষ্টমেণ্ট প্ৰমোশ্যন বৰ্ড এখন গঠন কৰা গৈছে যাতে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট ফৰেইন ইনভেষ্টমেণ্ট আমাৰ ইণ্ডিয়াত আহে ছেটিং আপ স্মল স্কেল ইণ্ডাষ্ট্ৰী এইবিলাক কৰিছিল নিউ ইকনমিক পলিচি আণ্ডাৰত আৰু ইয়াৰে তিনিটা বাচ্চা আছিল ঠিক আছে সেই বাচ্চাকেইটা হ'ল LPG লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন যেনে লিকুইড পেট্ৰলিয়াম গেছ ক থাপ্পৰ পৰিব অ'কে দেন ফাৰ্ষ্ট কি আছে লিবাৰেলাইজেশ্যন মানে কি ৰেফাৰ্ছ টু এণ্ড অফ লাইচেঞ্চ মই অলৰেডি কৈছোঁ যে আগতে লাইচেঞ্চ বহুত লগা আছিল চবতে লগা আছিল কোটা কিছুমান কি আছিল আমাৰ ফৰেইন কোনোবা যদি প্ৰডাক্ট যদি আমাৰ ইণ্ডিয়াত যদি আহে কোটা লাগে যে ইমানকৈ বেছি যদি কোটা নাযায় ইমানখিনি টেক্স লাগিব মেনি মোৰ ৰেষ্ট্ৰিকশ্যন কণ্ট্ৰলছ হুইচ আৰ পুট ইন ইণ্ডাষ্ট্ৰী বিফৰ 91 সেইবিলাক চব কি কৰিছিল চাইড কৰি দিছিল কি কৰিছিল এবলিশ্যন অফ লাইচেঞ্চ এক্সেচিভ ফিউ বহুত লাইচেঞ্চ নোহোৱা কৰি দিছিল ন' ৰেষ্ট্ৰিকশ্যন এক্সপানশ্যন অফ বিজনেছ আগতে বিজনেছ ডাঙৰ কৰিবৰ কাৰণেও গভৰ্ণমেণ্টে পাৰ্মিশ্যন ল'ব লাগিছিল এতিয়া নালাগে ইজি টু এট্ৰেক্ট ফৰেইন কেপিটেল তো যদি কোনোবা কোম্পানী ফৰেইন কেপিটেল ৰেইজ কৰিব খোজে তে ইজি কৰি দিছিল ফ্ৰীডম অফ মুভমেণ্টছ অফ গুডছ এণ্ড ছাৰ্ভিচেছ আগতে এখন ষ্টেটৰ পৰা ছাপ'জ ধৰি লওক আছামত কি হয় টি
এতিয়া আমাৰ অসমৰ পৰা যদি যদি এতিয়া মুম্বাই যাব লাগে প্ৰত্যেকখন ষ্টেটত আগতে টেক্স লাগিছিল বা যাওক বহুত অসুবিধা আছিল এতিয়া আৰামত যোৱা দেন ফ্ৰীডম ইন ফিক্সিং দ্য প্ৰাইচেছ অফ গুডছ এণ্ড ছাৰ্ভিচ আগতে কি আছিল যে যিবিলাক গুডছ এণ্ড ছাৰ্ভিচ আছে এইবিলাক প্ৰাইচ ফিক্স গভৰ্ণমেণ্টে কৰিছিল আজিকালি ফ্ৰী এণ্ড দিয়া আছে যা তোমালোকে যি ইচ্ছা তাকে কথা দেন অভিয়াছলি প্ৰাইভেটাইজেশ্যন মেলি একো নাই যে প্ৰাইভেট ছেক্টৰৰ যিটো ৰোল আছে সেইটো তোমাৰ কি হ'ব ইনক্ৰিজ হ'ব মানে কি কোম্পানী ফৰ্ম কৰিব দিব তো ইয়াৰো কিছুমান ৰোল আছে ডিছইনভেষ্টমেণ্ট ইন পাব্লিক ছেক্টৰ ইট ইজ ট্ৰেন্সফাৰ অফ পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ টু প্ৰাইভেট ছেক্টৰ তো মই অলৰেডি কৈছোঁ যে সেই শ্বেয়াৰবিলাক বিক্ৰী কৰা হৈছিল কাক পাব্লিক ছেক্টৰৰ কাক প্ৰাইভেট ছেক্টৰৰ এইটো কয় ডিছইনভেষ্টমেণ্ট এইটো আমি এইমাত্ৰ এইটো মনত ৰাখিবা ফুল ফৰ্ম কেতিয়াবা আহে BIFR বোৰ্ড অফ ইণ্ডাষ্ট্ৰিয়েল ফাইনেন্সিয়েল ৰিকনষ্ট্ৰাকশ্যন এইটো বোৰ্ড বনোৱা আছিল টু ৰিভিউ দ্য চিক কোম্পানী চিক মানে কি SICK মানে কি ৰুগীয়া কোম্পানী মানে কি যিবিলাক পাব্লিক কোম্পানীৰ অৱস্থা বহুত বেয়া আছিল প্ৰফিটেবিলিটি নাই থাৰ বহুত বাঢ়ি যায় আছে সেইটোক ৰিভিউ কৰিব যে হুৱেডাৰ উই শুড ইনভেষ্ট ইন ডেট পাৰ্টিকুলাৰ কোম্পানী মোৰ অৰ লেছ যদি দেখিছে কি যে ফাইনেন্স কৰিলে আৰু কোম্পানী চলে তেনে সিহঁতক ফাইনেন্স কৰিছিল আৰু যদি দেখে এতিয়া পইচা ঢালিও লাভ নাই এইটো কোম্পানী বন্ধ কৰি দিছিল ঠিক আছে নেক্সট কি আছে ডাইলুশ্যন অফ ষ্টেক অফ গভৰ্ণমেণ্টৰ যিবিলাক কোম্পানী আছিল তাৰ পৰা কি হৈছে ষ্টেকবিলাক ডাইলুশ্যন কৰিছিল মানে কি লাহে লাহে চেল কৰা ষ্টাৰ্ট কৰিছিল অ'কে দেন আছে আমাৰ একদম ফেভাৰিট গ্ল'বেলাইজেশ্যন মানে কি ইণ্টিগ্ৰেশ্যন অফ ডিফাৰেণ্ট ইকনমিজ অফ দ্য ৱৰ্ল্ড আমাৰ ইণ্ডিয়াৰ পৰা USA যাব USৰ পৰা বস্তু ইণ্ডিয়াত আহিব ইণ্ডিয়াৰ পৰা বস্তু UAEত যাব UAEৰ পৰা আমাৰ এটা আহিব মানে ডিফাৰেণ্ট যিবিলাক ইকনমি আছে ইকনমিক ইণ্টিগ্ৰেশ্যন কি বুলি কয় গ্ল'বেলাইজেশ্যন তো ইম্পৰ্ট এক্সপৰ্ট এইবিলাক চব হ'ব এতিয়া ঠিক আছে গ্ল'বেলাইজেশ্যন বিষয়ে বেছি আমি কোনাতকৈ এতিয়া কাৰণ এক্সামত ইমান ইম্পৰ্টেণ্ট নহয় এতিয়া তোমালোকৰ চিলেবাছ মতে ষ্টিল মই এইটো কৰাই আছোঁ সদায় আহি যাব পাৰে আকৌ ঠিক নাই আমাৰ বাৰু লাষ্ট টপিক আমাৰ আজি সেইটো চেপ্টাৰৰ হোৱাট আৰ দ্য ইম্পেক্ট অন চেঞ্জ ইন ইকনমিক পলিচি চেঞ্জ হোৱাৰ কাৰণে আমাৰ ইণ্ডিয়ান বিজনেছ কি কি ইফেক্ট পৰিছে ফাৰ্ষ্ট কি আছে ইনক্ৰিজিং কম্পিটিশ্যন তো কি আছে অবভিয়াছলি ইণ্ডিয়াত যেতিয়া অলৰেডি ধৰা 4-5টা কোম্পানী আছে প্ৰাইভেটাইজেশ্যন কৰাৰ লগে লগে প্ৰাইভেট কোম্পানী ইনক্লুড কৰিব গ্ল'বেলাইজেশ্যন কৰাৰ লগে গ্ল'বেল কোম্পানী ইনক্লুড কৰিব লাইচেঞ্চিং নোহোৱাকৈ লাইচেঞ্চ নোহোৱা বিভিন্ন কোম্পানী কি হ'ব ইণ্ডিয়াত আৰু বাঢ়িব এতিয়া তো অবভিয়াছলি কম্পিটিশ্যন কি হ'ব ইনক্ৰিজ হ'ব আৰু মেইনলি বেংকিং ছেক্টৰ আৰু এৰ'প্লেন ছেক্টৰ যিটো আছে সিহঁতে বেছি ফেচ কৰিছিল কম্পিটিশ্যন নেক্সট কি ৰেপিডলি চেঞ্জিং টেকন'লজি এনভাইৰনমেণ্ট তো আগতে কি আছিল ফৰেনৰ পৰা যদি আমি টেকন'লজি আনিব লাগে আমি গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে প্ৰায় পাৰ্মিশ্যন পোৱা যোৱা নাছিল বা এতিয়া কি হৈছে এইটো ইজি হৈ গৈছে তো অবভিয়াছলি যিটো টেকন'লজিকেল এনভাইৰনমেণ্ট আছিল চেঞ্জ হৈছে তো ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত বহুত কি হৈছিল পইচা খৰচ কৰিছিল ফৰেন কোম্পানী এজ ৱেল এজ ইণ্ডিয়ান কোম্পানী আৰু দে অলছ' স্পেণ্ড ইন ট্ৰেইনিং অফ এমপ্লয়বিলাকক ট্ৰেইনিঙো তেওঁলোকে দিয়া ষ্টাৰ্ট কৰিছিল নেক্সট কি আছে নেচেচিটি ফৰ চেঞ্জ আগতে কি আছিল বিফৰ 1981 এটা প্লেন বনায় আৰু মোৰ দেন 5 years কি কৰে তেওঁলোকে প্লেনটো চলায় কাৰণ ইমান বিজনেছ চেঞ্জেই হোৱা নাছিল বাট আফটাৰ 1981 দ্য চেঞ্জেছ ইন বিজনেছ ৱাজ ফ্ৰিকুৱেণ্টলি বহুত চেঞ্জ হৈ আছিল সেইকাৰণে যিটো চেঞ্জ আছিল সেই চেঞ্জটো তেওঁলোকে হ'ব বাধ্য হৈছিল এইটো অলৰেডি আমি পালোঁ নিড ফৰ ডেভেলপিং হিউমেন ৰিচৰ্চেছ যিবিলাক হিউমেন ৰিচৰ্চ আছিল আগতে কেনেকুৱা আছিল যে যিকোনো এমপ্লয় এটা লৈ আহে অলপ ট্ৰেইনিং প্ৰভাইড কৰে দেন সিহঁতক কি কৰে কামত লগায় বাট আফটাৰ 1981 নিউ মাৰ্কেট কণ্ডিশ্যন ৰিকুৱাৰ পিপল উইথ হায়াৰ কম্পিটেন্স স্কিল এণ্ড ট্ৰেইনিং হেজ ইণ্ডিয়ান কোম্পানী ফেল দ্য নিড টু ডেভেলপ হিউমেন কেপিটেল তো সিহঁতক ভাল ইনষ্টিটিউটৰ পৰা আনিছিল দেন সিহঁতক কি কৰা আছিল ট্ৰেইনিং প্ৰভাইড কৰা আছিল হিউমেন কেপিটেল ডেভেলপমেণ্ট কৰিবৰ কাৰণে দেন মাৰ্কেট অৰিয়েণ্টেশ্যন মানে কি আগতে প্ৰডাক্ট এটা ডেভেলপ কৰে আৰু সেই প্ৰডাক্টটো কি উইদাউট কোনো বাছ বিচাৰ মাৰ্কেটত এৰি দিয়ে মাৰ্কেটত চলিল নচলিল নাই আৰু যিহেতু কম্পিটিশ্যন কম আছিল মাৰ্কেটত বস্তুবিলাক চলিছিলে বাট এতিয়া কি হৈছিল যে আফটাৰ 1981 দে হেভ টু লুক ফৰ দ্য মাৰ্কেট মাৰ্কেটত কি বস্তু ডিমাণ্ড আছে আৰু একৰ্ডিং টু মাৰ্কেট ডিমাণ্ড দে ট্ৰেন্সফাৰ দেয়াৰ প্ৰডাক্ট টু দ্য মাৰ্কেট নেক্সট ছেকেণ্ড কি আছে এক্সপৰ্ট ইজ দ্য মেটাৰ অফ ছাৰ্ভাইভেল এতিয়া যদি ফৰেন কোম্পানী ইণ্ডিয়াত যদি আহি পেলাই কাম কৰি আছে ইণ্ডিয়ান কোম্পানী গ্ৰ' কৰি আছে তো কম্পিটিশ্যন কি হৈছে বহুত বাঢ়ি গৈছিলে আৰু সেইকাৰণে বহুত কোম্পানী ইণ্ডিয়া এৰি পেলাই ক'ত গৈছিল মেইনলি আফ্ৰিকা মাৰ্কেট গৈছিল তো এতিয়া যদি আফ্ৰিকা মাৰ্কেট যদি চোৱা যায় মেক্সিমাম বিজনেছমেন ফ্ৰম ইণ্ডিয়া তো এক্সপৰ্ট কৰিছিল কি কাৰণে ফৰ দ্য মেটাৰ অফ ছাৰ্ভাইভেল আৰু লাষ্ট কি আছে মোৰ ডিমাণ্ডিং কনজিউমাৰ তো আগতে নলেজ নাছিল আগতে ডিফাৰেণ্ট প্ৰডাক্ট নাছিল তো কম্পেয়াৰ কৰিব পৰা নাছিল বাট এতিয়া যেতিয়া কোম্পানী বাঢ়ি গ'ল প্ৰডাক্ট বহুত বাঢ়ি গ'ল তো যিটো ডিমাণ্ড আছে কনজিউমাৰৰ সেই কাষ্টমাৰটো বাঢ়ি গৈছিল আৰু সেই কাষ্টমাৰ ডিমাণ্ডটো ফুলফিল কৰিবৰ কাৰণে কি কৰিব লাগিছিল কোম্পানীৰে কাম কৰিব লাগিছিল কি আছে আফটাৰ নিউ ইকনমিক পলিচি মেনি ইণ্ডিয়ান এণ্ড ফৰেন কোম্পানী এষ্টাব্লিছ দেয়াৰ প্ৰডাকশ্যন ইউনিট ইন ইণ্ডিয়া এজ এ ৰিজাল্ট দেয়াৰ আৰ চাৰপ্লাছ ইন এভৰি ছেক্টৰ দ্য
মাৰ্কেট বিকাম কাষ্টমাৰ অৰিয়েণ্টেড নাও এ ডেজ প্ৰডাক্টছ আৰ মেনুফেকচাৰ্ড কিপিং ইন মাইণ্ড দ্য ডিমাণ্ড অফ কাষ্টমাৰ তো সেইকাৰণে কাষ্টমাৰ ডিমাণ্ডটো বহুত বাঢ়ি গৈছে ঠিক আছে তো মে বি মই নেক্সট যিটো চেপ্টাৰ হ'ব সেইটো মই পাৰ্ট বিৰ পৰা ষ্টাৰ্ট কৰিম কাৰণ পাৰ্ট এটো বহুতে পৰে পাৰ্ট বি বহুতে টান থাকে তো হয়তো তাৰ পৰা মই ষ্টাৰ্ট কৰিম তো থেংক ইউ এভৰিৱান ভালদৰে পঢ়া আৰু ভালদৰে ৰিজাল্ট কৰিবা অ'কে